নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম CCNA কোৰ্সৰ বিষয়ে। আজি কথা পাতিম আমি CCNA কোৰ্স কি হয়, ইয়াৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ জানিম। আৰু আমি জানিম CCNA কোনবোৰ মানুহে কৰিব লাগে আৰু কিয় কৰিব লাগে। আৰু মই আপোনালোকৰ কাৰণে CCNA সম্পূৰ্ণ কোৰ্স লৈ আহি আছো। যদিহে আপোনালোকে এই কোৰ্সটো প্ৰথমৰ পৰা লাষ্টলৈ চাব বিচাৰিছে, তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি লওক। তেতিয়া মই নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ তাত গুচি যাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি কথা পাতিম মেইন পইণ্টটো, যিটো হৈছে CCNA হয় কি। ইয়াৰ ফুল ফৰ্ম হ'ল Cisco Certificate Network Associate। এইটো এটা কোৰ্স হয় যোনটো Ciscoই কৰায়। এতিয়া আমি জানিম Cisco কি হয়। Ciscoৰ লোগোটো দেখাত বেচিকেলি এনেকুৱা হয়। Cisco হৈছে এটা বহুত ডাঙৰ মেনুফেকচাৰ কোম্পানী। এইটো এটা মেনুফেকচাৰ কোম্পানী হয় যিটোৱে নেটৱৰ্ক ইউজ হোৱা সকলোবোৰ প্ৰডাক্ট বনায়, যেনে ৰাউটাৰ, সুইচ, টেলিফোনিক আদি যিমানবোৰ নেটৱৰ্কিঙত ইউজ হয় সকলোবোৰ বনায়। এই কোম্পানীৰ বিজনেছ বহুত ডাঙৰ হয়। গোটেই পৃথিৱীত এই কোম্পানীৰ বিজনেছ আছে। সকলো জেগাত ছাৰ্ভিচ দিব নোৱাৰে কাৰণে এওঁলোকে চাৰ্টিফাইড কৰে আপোনালোকক যে আপুনি সেইটো লেভেলৰ হয় কি নহয়। যদিহে আপুনি ট্ৰেইনিং যিকোনো জেগাৰ পৰা লয়, তেতিয়া এওঁলোকে আপোনাক চাৰ্টিফাইড কৰে Ciscoৰ পৰা। আৰু যদি আপুনি Ciscoৰ পৰা চাৰ্টিফাইড হয়, তেন্তে আপুনি ক্লিয়াৰ হৈ যায় যে আপুনি নেটৱৰ্কিঙত বহুত এক্সপাৰ্ট হয়। তাৰ কাৰণে বহুতো এক্সাম প্ৰভাইড কৰে এই কোম্পানীয়ে। তাৰ বিষয়ে জানো আহক। এইসকলে চাৰ্টিফাইড কৰা প্ৰথমটো কোৰ্স হ'ল CCNA। ইয়াৰ ফুল ফৰ্ম হ'ল Cisco Certified Network Associate। চবতকে সৰু কোৰ্স। এইটো চেনেলত CCNA সম্পূৰ্ণ কোৰ্সটো আপোনালোকে চাব পাৰিব। যদিহে চাব বিচাৰিছে, এই প্লেলিষ্টটো ছেভ কৰি লওক। যদিহে আপুনি এজন এথিকেল হেকাৰ হ'ব বিচাৰিছে, তেন্তে এইটো বেছিক কোৰ্স জনাৰ বহুত বেছি দৰকাৰ হয়। কাৰণ হেকিঙত নেটৱৰ্কিঙৰ বিষয়ে নাজানিলে আপুনি হেকিং কৰিব নোৱাৰিব। এই চেনেলৰ পৰা কোৰ্সটো কমপ্লিট চাই আপুনি অনলাইন এক্সাম দি চাৰ্টিফিকেশ্যন ল'ব পাৰে। ইয়াৰ ফৰ্ম আপুনি অনলাইন ফিল কৰি এক্সামো অনলাইনে দিব লাগিব। ইয়াৰ যি অনলাইন এক্সাম ফিজ হয় সেইটো 20ৰ পৰা 25লৈকে হয়। সেয়ে আপুনি অনলাইনত গৈ চেক কৰিব পাৰে। নেক্সট কোৰ্সটো হ'ল CCNP। CCNP ফুল ফৰ্ম হ'ল Cisco Certified Network Professional। ইয়াৰ ভিতৰত আপুনি 3টা এক্সাম দিব লাগে। CCNA ভিতৰত এটা এক্সাম দিব লাগে। এইটো এটা প্ৰফেচনেল লেভেলৰ এক্সাম হয়। তাৰ পিছত হ'ল CCIE। ইয়াৰ ফুল ফৰ্ম হ'ল Cisco Certified Inter-Network Expert। এইটো এটা এক্সপাৰ্ট এক্সাম হয়। এইটো এক্সামৰ কাৰণে আপুনি এটা ৰিটেন এক্সাম দিব লাগে আৰু এটা লেব এক্সাম দিব লাগে। ইয়াৰ ভিতৰত লাখ টকাৰ কথা আহি যায়। Ciscoৰ ভিতৰত চবতে বেছিক কোৰ্স চলে। সেই কোৰ্সটো হ'ল CCNA। যদিহে আপুনি হাৰ্ডৱেৰ নেটৱৰ্কিং যিকোনো কোৰ্স কৰিছে আৰু এটা বেষ্ট জব পাবৰ কাৰণে আৰু এটা ডাঙৰ কোম্পানীৰ জব পাবৰ কাৰণে আপোনালোকে CCNA কৰি ল'ব লাগে। যদিহে আপোনালোকে CCNA কৰি লয়, তেন্তে আপোনালোকৰ কোৰ্সত বহুত ডাঙৰ ষ্টেণ্ডাৰ্ড প্ৰুফ লাগি যায় যে আপুনি চুইচিং আৰু ৰাউটিঙত এক্সপাৰ্ট হয়। এনেকে আপোনালোকে কোৰ্স কৰিব পাৰে। আৰু ডাঙৰ কোম্পানীত যদি এপ্লাই কৰিব যায়, তেতিয়া CCNA কৰা মানুহজনক বেছি ৰেছপন্স দিব। কাৰণ
Ciscoৰ পৰা আপোনাক চাৰ্টিফাইড কৰি দিব কি আপুনি সুইচিং আৰু ৰাউটিঙত এক্সপাৰ্ট হয় বুলি। এতিয়া আমি জানিম এই কোৰ্সটোত কি সিলেবাস থাকিব। এই কোৰ্সটোত আমি চেপ্টাৰ ৱাইজ শিকিম। স্ক্ৰীনত দেখাৰ দৰে যিকেইটা চেপ্টাৰ দেখা গৈ আছে সেই চেপ্টাৰ কেইটা আমি ষ্টেপ বাই ষ্টেপ আমি সম্পূৰ্ণ কমপ্লিট কৰিম। যদিহে আপুনি এজন এথিকেল হেকাৰ হ'ব বিচাৰিছে তেন্তে এই কোৰ্সটো আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কৰক আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিয়ক। আৰু লগতে এটা কথা কৈ দিওঁ, যদিহে আপোনালোক কাৰোবাৰ কোডিঙত ইণ্টাৰেষ্ট আছে তেন্তে মই এটা কমপ্লিট পাইথন কোৰ্স বনাই আছো। সেইটো চাবৰ কাৰণে আপুনি চেনেলত আহি প্লেলিষ্টত গৈ কমপ্লিট পাইথন কোৰ্স আছে ইয়াত গৈ আপুনি প্লেলিষ্টটো সেভ কৰি লওক। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে।